हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो बंधुসকল যিসকলে পেট এক্সাম দিম বুলি ভাবিছিলা তো এতিয়া এপ্লাই কৰিব পৰা নাই তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ। আৰু যিসকল অকল পেট বুলিয়ে নহয় মম যেটো থাকে হেতুও মানে পলিটেকনিকৰ যিকেইখনমান তিনিখন এপ্লাই চলি আছিল সেইকেইখনৰ এপ্লাই অলৰেডি যেটো ডেট বান্ধি দিছিল হেতু ডেট উকলি গল এপ্লাইৰ লাষ্ট ডেট গুছি গল কিন্তু তথাপিও আছে ভাল খবৰ কি আছে এই ভাল খবৰ এতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলে এতিয়াও এপ্লাই কৰিব পৰা নাই। তো বহুতে মোক মেসেজ কৰি আছিল কমেন্ট কৰি আছিল যে আমি এতিয়াও এপ্লাই কৰিব নোৱাৰিলো তো এইবাৰ সাগে নহব তো নেক্সট ইয়াৰ আমি এপ্লাই কৰিব পাৰিম নে নাই এনেকৈ সুধি আছিল। তো সেই সকলৰ কাৰণে বহুত ভাল খবৰ এতিয়াও এপ্লাই কৰিব পাৰিব আপোনালোকে। তো কেনেকৈ এপ্লাই কৰিব হেতু প্ৰসেস মই দেখুৱাইছিলো ভিডিওৰ ডেসক্ৰিপচনত লিংকখন দি দিম মোবাইলৰ জৰিয়তে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব। আজি জাস্ট আপোনালোকৰ লগত শেয়াৰ কৰিম কি আছে সেই ভাল খবৰটো। আৰু যদি আপোনালোকে হসাকে পেট এক্সাম দিম বুলি ভাবিছে তেনেহলে মোৰ এই ভিডিওৰ ডেসক্ৰিপচনত এখন লিংক পাব সেই লিংকত গৈ যিবোৰ কোৱেশ্চন আনসাৰ দিয়া আছে সেইখিনি অলপ চাই ল'ব। ইয়াতে আপোনাৰ ক্লাছ 2014 15 16 তাৰ পিছত 18 এনেকুৱা কেইখনমান কোৱেশ্চন পেপাৰ সলভ কৰি দিয়া আছে আৰু সলভ কৰি আছো কোৱেশ্চন লগতে এনসাৰ। তো আপোনালোকে সেইখিনি গটেইখিনি চাব পাৰিব ডেসক্ৰিপচনত লিংক আছে। তো সেই লিংকত গৈ আপোনালোকে তাতে আপডেট পাব সকলোবোৰ কোৱেশ্চন উইথ এনসাৰ দিয়া আছে সেইখিনি চাই ল'ব। আৰু এটা লিংক দিয়া আছে ভিডিও ডেসক্ৰিপচনত হেতু হল আপোনালোকে কেনেদৰে মোবাইলৰ জৰিয়তে পেট এক্সামৰ বাবে আবেদন কৰিব পাৰিব নিজৰ মোবাইলতে আপুনি লকডাউনৰ কাৰণে বাহিৰত যাব নালাগে। তো আৰু এখন লিংক আছে সেইখন হল আমাৰ গ্ৰুপ এখন আছে পেট 2020 বুলি পেটৰ বিভিন্ন ধৰণৰ তাতে কোৱেশ্চন বা কোৱেশ্চন আনসাৰ বা বহুত কিবা কি আলোচনা কৰা হয় হেতু গ্ৰুপতো জয়েন হ'ব পাৰে হোৱাটসএপ গ্ৰুপ। তো আজি আপোনালোকক দেখুৱাইছো জাস্ট সেই গুড নিউজটো কি আছে। তো ইয়াতে মই লিখিছো dte.assam.gov.in অৰ্থাৎ ডাইৰেক্টৰেট টেকনিক্যাল এডুকেশনৰ যেটো অফিচিয়েল ওয়েবসাইট হেতু গৈছো মই। তো আপোনালোকে নিজৰ মোবাইলত টাইপ কৰিব পাৰে dte.assam.gov.in অৰ্থাৎ ডাইৰেক্টৰৰ যেটো অফিচিয়েল পেজ। ইয়াতে আহি আপোনালোকে পেটৰ যেটো এপ্লিকেশনৰ আছিল যে অনলাইন এপ্লিকেশন ফৰ পেট 2020 ইয়াতে ক্লিক কৰি দিছো সিম্পলি এইটো চাওক এনেকুৱা লিখা আহাৰ পিছত কিছুমানে কিন্তু মোক কমেন্ট কৰিছে বা মেসেজও কৰিছে যে এইটো এতিয়াতে এপ্লাই নহয় লাষ্ট ডেট গুছি গল নেকি এনেকৈ কৈছিল তেতিয়া কিন্তু সময় আছিল এইটো একো নহয় মোবাইলত এনেকুৱা মাৰিলে ইয়াতে কৈছে যে ইউ আৰ বিং ৰিডাইৰেক্ট টু এন এক্সটাৰ্নেল ওয়েবসাইট আপুনি জাস্ট ইয়াতে ওকে কৰি দিব। তো মই ওকে কৰি দিছো কৰি দিয়াৰ পিছত এইটো এপ্লাই প্ৰসেছৰ সম্পূৰ্ণ কথা ইয়াতে লিখা আছে। তো ইয়াতে আপোনালোকৰ মন কৰিবলগীয়া হল এইটো ইম্পৰ্টেন্ট ডেটস এইটো কথাই মই কৈছিলো যে এতিয়া যিসকলে এপ্লাই কৰা নাই ভাবি আছে যে এপ্লাই কৰিম বা এনেকুৱা ভাবিছে কিছুমান যে এইবাৰ এপ্লাই কৰা নহল নেক্সট ইয়াৰ এপ্লাই কৰিম তো নেক্সট ইয়াৰ নালাগে এইবাৰে কৰিব পাৰিব। তো ইয়াতে চাওক যেটো লাষ্ট ডেট আছিল অনলাইন এপ্লিকেশন প্ৰথমে আমাৰ যেটো ডেট দিছিল 31 তাৰিখ 31 মাৰ্চৰ তাৰ পিছত এপ্ৰিলৰ 25 তাৰিখ কৰি দিলে লকডাউনৰ কাৰণে হেইটো কাটি দিছে এতিয়া অনিৰ্দিষ্ট কাললৈ চলি আছে। লাষ্ট ডেটটো কেতিয়া হয় হেতু কিন্তু এটা উল্লেখ কৰা নাই দুটা ডেটে কাটি দিছে সেই কাৰণে কৈছিলো ভাল খবৰ যিসকলে এতিয়া এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰা কাৰণ ইয়াতে ডেটটো ধৰি দিয়া নাই যে ইমান তাৰিখ লাষ্ট ডেটটো কেতিয়া হয় হেতু ডিক্লেয়াৰ কৰিব 2 দিনৰ ভিতৰত হয়তো আৰু এক্সামও কেতিয়া হ'ব হেতু তেওঁলোকে ডিক্লেয়াৰ কৰিব। তো সেই কাৰণে কৈছিলো যে ভাল খবৰ এতিয়া এপ্লাই কৰিব পাৰে আপোনালোকে এপ্লাই কৰিব পাৰে এনেকৈ ইয়াতে ক্লিক হিয়াৰ মাৰি এপ্লাই কৰিব। তো কেনেদৰে এপ্লাই কৰিব এটু জেড মই ভিডিওত আলোচনা কৰিছো মোবাইলত সেইখন ভিডিও চাই ল'ব। এটো আছিল গুৰুত্বপূৰ্ণ এটা ইনফৰমেশন যে এক্সামৰ পলিটেকনিক এডমিশন টেষ্ট পেটৰ এতিয়া লাষ্ট ডেট উকলি যোৱা নাই এতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰে। লাষ্ট ডেট এতিয়া কেতিয়ালৈ হয় কোনো ঠিক নাই। তো আপোনালোকে এপ্লাই কৰক যিসকলে ভাবি আছিল যে এপ্লাই কৰা নহল এবাৰ। তো এইখিনি আছিল ভাল ইনফৰমেশন আৰু বন্ধুসকল যদি আপুনি এপ্লাই কৰিছে আপোনাৰ লগৰ কোনবা এপ্লাই কৰিম বুলি ভাবি আছিল এতিয়া এপ্লাই কৰিব নোৱাৰিলে সেই সকলোৱে ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব।